এই মুদকি মানুহক কাহানি বুজাবলৈ যাব নাপায় দেই। এই মোৰ লগৰ এটা মানে মাল অকণ খায়, ঘৰত অশান্তি কৰি থাকে। তাৰ আকৌ মানুহজনীয়ে মোক বোলে দাদা আমাৰ এজনক বুজাবচোন বোলে ৰাতি ৰাতি ইমান বোলে অশান্তি কৰি থাকে, আপোনালোকে নাখায় বোলে, এইজনে আকৌ খাই খাই বোলে ইমান হেৰি কৰি থাকে, আপুনি বুজাব। মই বোলো ৰ'ব, মই বাৰু বুজাই চাম তাক। তাৰপিছত তাক এনেকৈ মাতিলোঁ, বোলো এইফালে। সি আহিলে, সেই কুকুৰটোৰ ওচৰতে আছিলে, মই বোলো কুকুৰটোক মাতিলোঁ। তাৰপৰা সি আনি থোৱা মাল অকণ আছিলে, মাল অকণ গিলাচ এটাত বাকিলোঁ। তাৰপৰা গাখীৰ অকণ গিলাচ এটাত আনিলোঁ, আনি পেলাই তাক মুখৰ আগত বহাই লৈ পেলাই কুকুৰটোক এই মাল অকণ বাকি দিলোঁ। কুকুৰটোৱে এনেকৈ কৰি পেলাই আঁতৰি গ'ল। তাৰপৰা সেই গিলাচটোৰ পৰা গাখীৰ অকণ আনি পেলাই বাকি দিলোঁ। গিলাচটো গাখীৰকণ একদম ধুনীয়াকৈ খাই দিলে। তাৰপিছত তাক দেখুৱাই পেলাই মই কৈছোঁ, বোলো এতিয়া তই কি বুজিলি? এতিয়া মই কুকুৰটোক গাখীৰকণ দিলোঁ, এতিয়া ধুনীয়াকৈ খালে। মালকণ দিলোঁ, এতিয়া সিফালে আঁতৰি গ'ল। তই ইয়াৰ পৰা কি জ্ঞানটো পালি? সি আকৌ কৈছে বোলে মোক বোলে যিটোৱে বোলে মাল নাখায় বোলে সেইটো কুকুৰ বোলে। মই লাজহে পাওঁ। হেৰি নহয় বন্ধুসকল, এই মুদকি মানুহক কাহানি বুজাবলৈ যাব নাপায় দেই। এই মোৰ লগৰ এটা মানে মাল অকণ খায়, ঘৰত অশান্তি কৰি থাকে। তাৰ আকৌ মানুহজনীয়ে মোক বোলে দাদা আমাৰ এজনক বুজাবচোন বোলে ৰাতি ৰাতি ইমান বোলে অশান্তি কৰি থাকে, আপোনালোকে নাখায় বোলে, এইজনে আকৌ খাই খাই বোলে ইমান হেৰি কৰি থাকে, আপুনি বুজাব। মই বোলো ৰ'ব, মই বাৰু বুজাই চাম তাক। তাৰপিছত তাক এনেকৈ মাতিলোঁ, বোলো এইফালে। সি আহিলে, সেই কুকুৰটোৰ ওচৰতে আছিলে, মই বোলো কুকুৰটোক মাতিলোঁ। তাৰপৰা সি আনি থোৱা মাল অকণ আছিলে, মাল অকণ গিলাচ এটাত বাকিলোঁ। তাৰপৰা গাখীৰ অকণ গিলাচ এটাত আনিলোঁ, আনি পেলাই তাক মুখৰ আগত বহাই লৈ পেলাই কুকুৰটোক এই মাল অকণ বাকি দিলোঁ। কুকুৰটোৱে এনেকৈ কৰি পেলাই আঁতৰি গ'ল। তাৰপৰা সেই গিলাচটোৰ পৰা গাখীৰ অকণ আনি পেলাই বাকি দিলোঁ। গিলাচটো গাখীৰকণ একদম ধুনীয়াকৈ খাই দিলে। তাৰপিছত তাক দেখুৱাই পেলাই মই কৈছোঁ, বোলো এতিয়া তই কি বুজিলি? এতিয়া মই কুকুৰটোক গাখীৰকণ দিলোঁ, এতিয়া ধুনীয়াকৈ খালে। মালকণ দিলোঁ, এতিয়া সিফালে আঁতৰি গ'ল। তই ইয়াৰ পৰা কি জ্ঞানটো পালি? সি আকৌ কৈছে বোলে মোক বোলে যিটোৱে বোলে মাল নাখায় বোলে সেইটো কুকুৰ বোলে। মই লাজহে পালোঁ, এনেকুৱা লাজ পালোঁ ঐ।